ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত 33 নং নলৈচাৰখন পৰিষদীয় সমষ্টিৰ অধীনত আইৱে তথা PMAY আঁচনি ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ তথ্য পোৱা গৈছে। ভেৰগাঁও উন্নয়ন খণ্ডৰ অধীনত 12টা VCDC বিগত 15টা বছৰে দৰিদ্ৰসকলৰ ওপৰত কেৱল শোষণ আৰু শোষণ চলিয়ে থাকে। তথাপিও এক বিশেষ ৰাজনৈতিক দলৰ MCLA চেয়াৰমেন কিংবা মেম্বাৰসকলে সাধাৰণ খাতি খোৱা দুখীয়া শ্ৰেণীৰ ৰাইজৰ ওপৰত কেৱল চলাই আহিছে লুণ্ঠ। যেন এই বিশেষ ৰাজনৈতিক দলে শোষণ কৰিবৰ বাবেহে শাসনভাৰ লৈছে। এই বিশেষ ৰাজনৈতিক দলৰ নেতাসকল উঠি ৰজা বহি ৰজাৰ লেখীয়া হিটলাৰী শাসন চলাই আহিছে। ফলত উক্ত অঞ্চলটোৰ কোনো ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহস নকৰে। আনহে নালাগে এই শোষণৰ আৰ্জি প্ৰদান কৰিলেও কোনো এগৰাকী ঊৰ্ধ্বতন বিষয়াই কোনো একশ্যন ল'বলৈ আগবাঢ়ি নাহে। শেহতীয়াকৈ অঞ্চলটোত নিউজ 24 বদলেণ্ডে চলোৱা এক সৰজমিন তদন্তত এই বৃহৎ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। এই সংক্ৰান্তত আমাৰ এক এক্সক্লুচিভ প্ৰতিবেদন। और मेरे मम्मी का नाम कमला मिंज, पापा का नाम अल्विनस मिंज। हम लोग सोनाजुली बस्ती 2 नंबर सोनाजुली में रहते हैं। और जब मम्मी थी तो ये घर मिला था हम लोग को, अभी तक कंप्लीट नहीं हुआ है। 3-4 इयर्स हुआ है। ये पार्टी में काम करती थी। तो ये घर क्यों नहीं हुआ, इसका वजह क्या है? मम्मी पूरा सीरियसली बीमार थी, तो कोमली वसुमधरी ये मैम ने कहा था कि ये घर को ठेकेदार किसी और को दिया है। मम्मी कही थी कि मैं ये घर को बनाऊंगी बोल के। अच्छा। पर मम्मी बनाने नहीं सकी तो कोई और ठेकेदार लिया था ये घर को। अभी तक कंप्लीट नहीं हुए हैं। আগতে কিবা এই বেংকৰ ৰেকৰ্ডবিলাক লৈছে আৰু এতিয়ালৈকে ঘৰ অহা নাই। আহিব কৈছে আৰু পইচা সোমাইছে কৈছিল আৰু এতিয়ালৈকে পোৱা নাই ঘৰটো। কাৰ নামত আছিলে এইটো মানি কি লিখে? বাৰাক। মানি বাৰাক। তেওঁৰ নামত নে তেওঁৰ পত্নীৰ নাম? তেওঁৰ পত্নীৰ নাম। পত্নীৰ নামটো কি? মানি বাৰাক। ঘৰ আবণ্টন হৈছে কিন্তু ঘৰহে নহ'ব। হিতাধিকাৰীসকল ঘৰ মঞ্জুৰ হোৱাৰ কথাহে শুনিলে, কিন্তু আজিলৈ নহ'ব। টকাও হিতাধিকাৰীয়ে নিজ হাতে বেংকৰ পৰা উলিয়াই দিলে হাজাৰ হাজাৰ। দিন হাজিৰা হ'লে এটকাও নাপালে। ইয়াতকৈ দুখজনক কি থাকিব পাৰে? আপোনাৰ ঘৰটো কিয় হোৱা নাই? আপোনাৰ নামটো কওক। মোৰ নাম চামিলিনা মিন্স আৰু এইটোতো 2014 পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু পইচাকেইটা ক্লিয়াৰ উলিয়াইছিলোঁ। লাষ্ট বিলটো আছিলে, পিছততো আৰু বনাটো বন্ধ কৰি দিছে। কেইবাৰ ফটো উঠাই কিনে লৈছে লাষ্ট বিলটো, পতা নাই। এতিয়া কোনে বনাইছিল? এইটো নিদুম ছাৰ বনাইছে। নিদুম ছাৰ কৰ? এই ইয়াৰ আমাৰ। কওকচোন আপোনাৰ নাম কি? মোৰ নাম বিজয় মিন্স। বিজয় মিন্স। হয়। এই ঘৰটো কি আপোনাৰ নামত আবণ্টিত হৈছিল? হয়। কিমান বছৰ আগত? এইটো হ'ল 6-7 বছৰ আগত। কোনে বনাইছিলে? মহেশ্বৰ কি লিখে? মহেশ্বৰ কি লিখে? বড়ো না ৰাভা? বড়ো। মহেশ্বৰ বড়ো। আমিও আশা কৰিছোঁ, নিউজ 24 বদলেণ্ড দৰ্শক আমিও আশা কৰিছোঁ যিসকল দুৰ্নীতিকাৰী তেখেতসকলে শাস্তি পাওক আৰু ৰাইজৰ দুৰ্নীতি চলি আছে সেই দুৰ্নীতিবোৰ বন্ধ হওক। এই কামনাৰে আমাৰ যি এক্সক্লুচিভ তদন্ত ইয়াতে